নমস্কাৰ ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। দিনটো বিশেষ গুৰুত্বপূৰ্ণ সংঘটিত বাতৰিৰ সৈতে মই দীপ। একেকোবে হোৱা 25% দাম বৃদ্ধি, নিয়োগ বৃদ্ধিৰ বাবে শ্ৰম আইনৰ সংশোধন, সুনিৰ্দিষ্ট সময়ত নিয়োজন ব্যৱস্থাৰ আৰম্ভণি, কোম্পানীক শিফটিং ডিউটিৰ সীমাৰ প্ৰয়োজন সাপেক্ষে 8ৰ পৰা 12 ঘণ্টালৈ বৃদ্ধি। কৰোনা হটস্পট গুৱাহাটী, ট্ৰেভেল হিষ্ট্ৰী আক্ৰান্ত সংস্পৰ্শলৈ নহাকৈ পজিটিভ চিকিৎসকসহ 4জন। গুৱাহাটীত আতংকময় পৰিৱেশ। GMCHৰ 700 আন 1500 লোকৰ হ'ব কৰোনা পৰীক্ষা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক আত্মীয়কে ধৰি 386জন স্বাস্থ্যকৰ্মীক কোৱাৰেণ্টাইন। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি, এই সময় ৰাজ্যৰ বাবে আটাইতকৈ জটিল আৰু প্ৰত্যাহ্বানৰ সময়। ৰেড জোনৰ পৰা অসমলৈ আহি আছে হাজাৰ হাজাৰ মানুহ। ভয়ানক দুৰ্যোগৰ দিশে ৰাজ্য। গুৱাহাটী কাছাৰত 8 ব্যক্তি COVID-19 পজিটিভ। কৰোনাত 34 মৃত্যু, চিকিৎসকো আক্ৰান্ত। ভয়ানক সংকট, জুন জুলাইত তীব্ৰতৰ হ'ব পাৰে সংকট। এদিনতে ভাৰতত কৰোনাত আক্ৰান্ত 3867জন ব্যক্তি। লকডাউনৰ ম্যাদ বৃদ্ধিৰ সম্ভাৱনা। লকডাউনৰ ম্যাদ বৃদ্ধি হ'ব পাৰে। ৰাজ্য চোৰাৰ দাম 25% বৃদ্ধি। বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ অতিৰিক্ত 1000 কোটি টকা সংগ্ৰহৰ লক্ষ্য। অসমত আক্ৰান্ত সংখ্যা 58 জনলৈ বৃদ্ধি। কৰোনা ভাইৰাছৰ ক্ষেত্ৰত এতিয়ালৈকে অসমত কনফাৰ্ম কেছেছ 59 জন। ইণ্ডিয়াত 3836 জন এক্টিভ কেছেছ। ভাৰতত সামাজিক সংক্ৰমণ, আলাইজা টেষ্ট কৰা হ'ব ভাৰতত। ৰাজস্থানৰ পৰা অসমলৈ একেখন বাছতে অহা আন দুগৰাকী ব্যক্তি COVID-19 সংক্ৰমিত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে। এই ব্যক্তি দুগৰাকী কাছাৰ জিলাৰ। ৰাজ্যত সম্প্ৰতি 23 গৰাকী লোক চিকিৎসাধীন হৈ আছে। অসমত 1 মে'ৰ পৰা 31 মে'লৈ বিদ্যালয়ত গ্ৰীষ্ম বন্ধ। জুনৰ মাজভাগত মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট। শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ কৰাৰ চিন্তা। 40 কিলোমিটাৰ খোজকাঢ়ি অৱসৰ হৈ ৰেলপথতে টোপনিত লালকাল হৈ আছিল শ্ৰমিক। মহাৰাষ্ট্ৰৰ ৰেলে মহতিয়ালে 16জন শ্ৰমিকক। প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। ৰেলৱেৰ তদন্তৰ নিৰ্দেশ। অভূতপূৰ্ব, অধীক্ষকসহ 390 চিকিৎসক, নাৰ্ছ কৰ্মচাৰীক কোৱাৰেণ্টাইন। GMCH বি বৰুৱা কেঞ্চাৰ হস্পিটেল বন্ধ।